হেল্ল' ৰাইজ, কেনে আছে? আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ 14 নৱেম্বৰ 2021 চনৰ পৰা। আৰু এই ভিডিঅ'টো আজি অৱতৰণৰ কাৰণে আমি গৈ আছোঁ। অৱতৰণ মানে আপোনালোকে হয়তো গম পাইছে চাগে, অসমৰ প্ৰথমখন ছায়েন্স ফিকশ্যন মুভি অৱতৰণ হয়। আৰু এই অৱতৰণৰ শুভাৰম্ভ হ'বলৈ গৈ আছে নলবাৰীত। আৰু এই অৱতৰণৰ ময়ো এটা পাৰ্ট হয়। এই চিনেমাখনৰ মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে মই নিজেও কাম কৰিছোঁ। গতিকে এতিয়া আজি যাত্ৰাটো আৰম্ভ হ'ব আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা গুৱাহাটীৰ, আৰু গুৱাহাটীৰ পৰা আমাৰ টীম যাব নলবাৰীলৈ অৱতৰণৰ ডিটেইলছৰ কাৰণে, মানে অৱতৰণৰ কাম কাৰ্যৰ কাৰণে। গতিকে এতিয়া মই সেই ভিডিঅ'টো ডেইলি ব্লগৰ নিচিনা হ'ব আৰু এই ভিডিঅ'টো। মানে ব'লকচোন আমি আগবাঢ়োঁ ভিডিঅ'ৰ আগলৈ। এয়া বৰ্তমান মই গুৱাহাটী পালোহি। আজি 15 নৱেম্বৰ, কালিয়ে পালোহি। আজি মানে ভিডিঅ'টো লৈছোঁ। আৰু এতিয়া মই গুৱাহাটীৰ বিষয়ে কিবা অলপ আপোনালোকক দেখাম। তাৰ আগতে অৱতৰণৰ সৰু ক্লিপ এটা আপোনালোকে চাই লওকচোন বাৰু। পৰম শ্ৰদ্ধাভাজন চিনেমা প্ৰেমী ৰাইজ, চাবলৈ নাপাহৰিব নলবাৰী নাট্য মন্দিৰ প্ৰেক্ষাগৃহত 21, 22 আৰু 23 নৱেম্বৰত অৱতৰণ। দৰ্শকৰ সুবিধাৰ্থে টিকটৰ হাৰ নিচেই কম ৰখা হৈছে, 100 টকা আৰু 150 টকা। প্ৰতিদিন 3টাকৈ দৰ্শনী প্ৰদৰ্শন কৰা হ'ব। দিনৰ 11 বজাত প্ৰথম দৰ্শনী, 2 বজাত দ্বিতীয় দৰ্শনী আৰু বিয়লি 5 বজাৰ পৰা তৃতীয় দৰ্শনী। চাবলৈ নাপাহৰিব 21, 22 আৰু 23 নৱেম্বৰত নলবাৰী নাট্য মন্দিৰত অৱতৰণ। এই অভিযান শেষ নোহোৱালৈকে আমি হাৰ মানিব নোৱাৰো। আমি মানৱ জাতিক শুধৰাইহে এৰিম। অৱতৰণ অহা 21, 22 আৰু 23 নৱেম্বৰ 2021ত নলবাৰী নাট্য মন্দিৰত প্ৰদৰ্শন কৰা হ'ব অসমৰ ইতিহাসত নাম জিলিকাবলৈ সক্ষম হোৱা প্ৰথমখন কল্পবিজ্ঞান ভিত্তিক চিনেমা অৱতৰণ। অৱতৰণৰ ক্লিপৰ পিছত মই আপোনালোকক দেখাব খুজিছোঁ ৰাতিপুৱাৰ গুৱাহাটী ভিৰ হয়েই। চাওক ৰাতিপুৱাতে, যিহেতু আপোনালোকে গম পাইছে মই গুৱাহাটীত আছোঁ, গুৱাহাটীৰ 6 মাইলত আছোঁহি। আৰু নলবাৰীলৈ আমাৰ যাত্ৰা আৰম্ভ হ'ব আপোনাৰ 12টামান বজাত অৱতৰণৰ কামত। তাৰ আগতে যিখিনি সময় পাইছোঁ সেই সময়খিনি আপোনাক 6 মাইলৰ কিছুমান প্লেচ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। বৰ বেছি প্লেচো নহয়, কেইটামান জনা প্লেচ আৰু সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। ময়ো চাবলৈ মানে মৰ্ণিং ৱাকক আহিছোঁ। আৰু সেই মৰ্ণিং ৱাকৰ লগতে 2-এটা যি প্লেচ পাওঁ সেয়া মোৰ লগতে মই আপোনালোকক দেখাম বুলি ভাবিছোঁ। তাৰে পৰা সেয়া আগুৱাইছোঁ। ব'লক একেলগে আগুৱাওঁ। সেয়া আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, ৰিজনেল ছায়েন্স চেণ্টাৰ আপোনালোকে দেখিবলৈ পাইছে। বৰ্তমান খোলা নাই, সেয়া টাইমিংবিলাক দিয়া আছে, এটা চাব পাৰে টাইমিং, সেইটো টাইমিং। আৰু এয়া হ'ল টিকট কাউণ্টাৰ আপোনালোকক জনাই থোৱা যায়। টিকট কাউণ্টাৰ 30 পাৰ পাৰ্চন, আৰু মাস্ক পিন্ধি আহিব দেই। আৰু এইবোৰ বিভিন্ন ধৰণৰ প্ৰতিগৰাকী দৰ্শকৰ প্ৰৱেশ মূল্য হিন্দী, ইংৰাজী গোটেইখিনি দিয়া আছে। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোকসেৱা আয়োগ। আৰু ইয়াৰ সন্মুখতে যিটো ৰাস্তা, এই ৰাস্তাটো যিটো গৈছে এই ৰাস্তাটোৰ কাষতে এইটো গুৱাহাটীৰ এটা এক্সাৰচাইজ এৰিয়া বুলি ক'লেও ভুল নহয়, কাৰণ এই ৰাস্তাটোতে বহুতে মৰ্ণিং ৱাক, বেডমিণ্টন আদি বিভিন্ন গেম, জিমো বাহিৰত উলিয়ালে, আউটডোৰ জিমো কৰে বহুতে এই ৰাস্তাটোতে। এতিয়া বৰ্তমান খালী হৈ আছে। মই দেৰিকৈ আহিছোঁ, আপোনাক সোনকালে দেখাব পৰা হ'লে ভাল আছিলে। এতিয়াও কিছুমানে ৰানিং কৰিয়ে আছে। বয়সীয়ালসকলো আহে আৰু টিনেজ সকলো আহে, প্ৰায় এজোৰে, গোটেইখিনি এজোৰে, অল এজৰ আটাইখিনি জেনেৰেশ্যনে আহে ইয়ালৈ। ৱেলকাম টু গুৱাহাটী। এই ব্ৰিজখন যেতিয়া মানে উৰণীয়া সেতুৱে হয় এখন, আৰু এইখন যেতিয়া গুৱাহাটীত প্ৰথম ষ্টাৰ্ট হৈছিলে তেতিয়া আপোনাৰ বহুতে ইয়াৰ ভিডিঅ' দিয়া হৈছিল। মই অলপ দেৰিকৈ দিছোঁ, এতিয়া মই খোজকাঢ়ি গৈ আছোঁ, ইয়াত চলি যোৱা নাই এখন। এয়া বৰ্তমান ওপৰত পালোঁহি, ব্ৰিজৰ ওপৰত। ভিডিঅ'টো ইমানতে সামৰিম মই, কিন্তু নেক্সট ভিডিঅ' আহি আছে। ইয়াৰ পিছৰ ভিডিঅ'বিলাক 3D ষ্টুডিঅ'ৰ পৰা যেতিয়া যাত্ৰা কৰিম নলবাৰীলৈ অৱতৰণৰ কামত,
তেতিয়াৰ পৰা এই ভিডিঅ'বোৰ কণ্টিনিউ পাব আপোনালোকে চাই থাকিব তেনেহ'লে আজিলৈ বিদায়